বিফোৰ কিন্তু এইটো এতিয়া প্ৰথমত চোৱা আছে ট্ৰেইনিং অফ AROs BLOs যিখিনি কৰ্মকৰ্তাই এই স্পেচিয়েল সামাৰ ৰিভিজনত জড়িত থাকিব তেওঁলোকৰ কাৰণে প্ৰথমতে আমাৰ এতিয়া ট্ৰেইনিংটো আৰম্ভ হৈ গৈছে 1 জুনৰ পৰা 20 আগষ্টলৈকে এই ট্ৰেইনিং শিডিউলটো আছে তাৰপিছত BLO সকলে হাউস টু হাউস যাব 21 জুলাইৰ পৰা 21 আগষ্টলৈকে হাউস টু হাউস BLO সকলে ভেৰিফাই কৰিব যিখিনি ধৰক অলপমান এজ মানে ডেট কোনবা শিফটেড আছে নেকি ভোটাৰ কোনবা ডেট হৈছে নেকি এনেকুৱা কিছুমান ভোটাৰ তেওঁলোকে হাউস টু হাউস মানে সাৰ্ভে কৰি পেলাই তেওঁলোকৰ ৰিপৰ্টটো আকৌ শুদ্ধ কৰিব তাৰপিছত আছে ৰেশনালাইজেশন এণ্ড ৰিএৰেঞ্জমেন্ট অফ পোলিং ষ্টেচন এটো ৰেশনালাইজেশন এণ্ড ৰিএৰেঞ্জমেন্ট বুলিলে ধৰক কিছুমান পোলিং ষ্টেচনত যদি বহুখিনি ভোটাৰ হৈ গৈছে তাৰ ওচৰত আৰু এটা আমি এড কৰিব পাৰো হেতু এটা ৰেশনালাইজেশনত হয় ৰিএৰেঞ্জমেন্ট মানে ওচৰ পাজৰ এলেকাত আমি কেতিয়াবা দিব পাৰো যিখিনি ভোটাৰ আছে তাৰ পৰা যদি বহুত দূৰত দেখা যায় ভোটৰ চেণ্টাৰটো হেনেকা ধৰণৰ কিছুমান ৰিএৰেঞ্জমেন্ট আৰু ৰেশনালাইজেশন কৰা হয় হেতু আমাৰ আগষ্ট মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব পুৰা এমাহলৈকে এমাহতকে অলপ বেছি দিন 29 সেপ্টেম্বৰলৈকে হেতু প্ৰসেস আছে তাৰ লগতে আছে ৰিমুভেল অফ ডিসক্ৰিপেন্সিজ ইন ইলেক্টৰেল ৰোল এপিক improvement of image quality ensuring good quality photograph by replacing blurred poor quality and not to specification and non-human images in roll wherever necessary recasting of section parts and finalization of proposed restructuring of section parts boundaries location of polling station and getting approval of list of polling station identification of gaps finalizing the strategy and timeline to bridge such gap and updation of control table ekhini september ভিতৰত ekhini শেষ হ'ব লাগিব তাৰ পিছত আছে সেপ্টেম্বৰৰ পিছত অক্টোবৰলৈকে আছে preparation of format 1 to 8 preparation of supplements and integrated draft roll with reference to 1/1/2024 as a qualifying date মানে হেতু সময়লৈকে যিখিনি ধৰক নতুন লৰাছলি যিখিনি 18 ইয়াৰ্স হ'ব হেখিনিও আমি তেতিয়া ইয়াতে ভৰাই পেলাই সেই কোৱালিফাইং ডেটটো ধৰি পেলাই এটো আমি বনাব লাগিব সাপ্লিমেন্ট এখিনি এটো 16 অক্টোবৰলৈকে হেতু সময় আছে 30 সেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে এই কামখিনি অফিসত এই কামখিনি হ'ব তাৰ পিছত আছে ৰিভিজন এক্টিভিটিজ পাবলিকেশন অফ ইন্টিগ্ৰেটেড ড্ৰাফট ইলেক্টৰেল 17 অক্টোবৰত হ'ব পিৰিয়ড অফ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশন আকৌ হ'ব 17 নতুন লৰাছলি যিখিনি 18 ইয়াৰ্স হ'ব হেখিনিও আমি তেতিয়া ইয়াতে ভৰাই পেলাই সেই কোৱালিফাইং ডেটটো ধৰি পেলাই এটো আমি বনাব লাগিব সাপ্লিমেন্ট এখিনি এটো 16 অক্টোবৰলৈকে হেতু সময় আছে 30 সেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে এই কামখিনি অফিসত এই কামখিনি হ'ব তাৰ পিছত আছে ৰিভিজন এক্টিভিটিজ পাবলিকেশন অফ ইন্টিগ্ৰেটেড ড্ৰাফট ইলেক্টৰেল 17 অক্টোবৰত হ'ব পিৰিয়ড অফ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশন আকৌ হ'ব 17 অক্টোবৰৰ পৰা 30 নৱেম্বৰলৈকে স্পেশাল কেম্পেইন তাৰ হে সময়ত হ'ব প্ৰতি দুটা স্যাটাৰডে এণ্ড সানডে উইদিন ক্লেইমছ এণ্ড অবজেকশন পিৰিয়ড টু বি ডিসাইডেড এণ্ড ফিক্সড বাই CEO সেই সময়ত যেতিয়া এই ক্লেইমছ এণ্ড অবজেকশন চলি থাকিব সেই সময়ত আমি স্যাটাৰডে সানডে কেইটাত আমি কিছুমান কেম্প কৰিব লাগিব disposal of claims and objection by 26/12 26 ডিসেম্বৰৰ ভিতৰত disposal of claims and objection হৈ পেলাই checking of health parameters and obtaining commission permission for final publication updating database and printing of supplement etu 1 জানুৱাৰী 2024 etu complete hobo লাগিব ekhini tar bisot final publication hobo 5 জানুৱাৰী 2024 এখিনিয়ে গুটে শিডিউলটো এতিয়া আহিছে আৰু হেমতে আমাৰ বৰ্তমান ট্ৰেইনিংটো চলি আছে বাকি স্টেপ বাই স্টেপ আমি কৰি যাম এখিনি আপোনালোকে ৰিকুৱেষ্ট থাকিলে যাতে ওয়াইড পাবলিসিটি দিয়ে তেতিয়া গম পাব আৰু দ্বিতীয় কথা আমি এখিনি সকলো পলিটিক্যাল পাৰ্টিকো জনাই দিয়া হৈছে আমাৰ হেৰি থ্যাংক ইউ